নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰী মাজলৈ। আমাৰ ঘৰৰ ওচৰৰে এজনী বৰ মৰম লগা ছোৱালী আছিল। তাইৰ নাম পিংকি। দেখাই শুনাই একেবাৰে চিলিম ফিগাৰ। মই তাইলে সদায় চাই থাকো। এদিন তাই বুকুতে মেখেলা পিন্ধি গা ধুই আছিল আৰু মোৰ চকু পৰিল। তাই ভিজি থকা দেহাটো দেখি মই ৰ'বকে পৰা নাছিলো। মই তাইৰ ফালে লাগি চাই আছিলো। তাইক মোৰ পোৱা বহুত হেঁপাহ আছে। মই তাইৰ চিলিম ফিগাৰটোৱে মোক সদায় আমনি কৰিছিল। তাই আমাৰ ঘৰলৈ মাজে সময়ে আহি থাকে আৰু মই তাইলে চাই থাকো কোনদিনা মই তাইক সঁচা মৰম দিব পাৰিম। তাই দেখাই শুনাই মজা আছিল আৰু ফিগাৰটোৰ কথা নকওঁৱেই আৰু। এদিন তাই আমাৰ ঘৰলৈ আহিছিল আৰু মই ঘৰৰ পৰা ওলাই গৈছিলো। মই তাইক দেখা পোৱা নাছিলো পৰ্দাখনৰ পৰা আৰু তাইও মোক দেখা পোৱা নাই। মই তাইক জোৰে খুন্দা মাৰি দিলো আৰু তাইৰ কোমল বুকুখনতে লাগিছিল আৰু তাই বুকুতে ধৰি বহি পৰিছিল আৰু মই কলো, দুখ পালা? ক'ত দুখ পালা চাওঁ? তাই ক'লে, বুকুতে দুখ পালো আৰু ক'লে, মই তোমাক বুকুখন দেখাই দিলেহে হ'ব আৰু মই মনতে বহুত ভাল পাইছিলো। মই ক'লো, দিয়া চাওঁ, মালিচ কৰি দিম নহয়। আৰু তাই হাঁহি মাৰি ভিতৰলৈ সোমাই গ'ল। এনেদৰে মই তাইৰ লগত বহুতো কথা পাতো। তাই আমাৰ ঘৰলৈ প্ৰায় আহি থাকে আৰু মই ভালেই পাওঁ। তাইৰ বয়স বেছি নহয়, মাথো 22 বছৰ মান। একেবাৰে কুমলীয়া ছোৱালী আছিল। বন্ধুসকল, নেক্সট কাহিনীটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।